হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, মোৰো ভাল। আজি পুনৰ এটা নতুন ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। আজি মই মাহ প্ৰসাদৰ এটা ৰেচিপি বনাইছোঁ আৰু কেনেকৈনো বনাইছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে মই লৈছোঁ এইখিনি প্ৰসাদ, 2টা লৈছোঁ পকা বিলাহী, কেইফুটামান নহৰু, 3টা জলকীয়া লৈছোঁ, 3টা পিঁয়াজ, অকণমান আদা, কেইটামান কিচমিচ, এটুকুৰ ডালচেনি আৰু লং এটা লৈছোঁ। প্ৰসাদখিনি প্ৰথমতে মিক্সিত পিচি ল'ব লাগিব আৰু মই তাতে কেইফুটামান নহৰু, জলকীয়া আৰু এটা পিঁয়াজ একেলগে এনেকৈ দি লৈছোঁ। অকণমান দিছোঁ নিমখ, এচামুচ জিৰা গুড়ি আৰু অকণমান হালধি দিছোঁ আৰু অকণমান পানী দি মই এইখিনি পেষ্ট বনাই ল'ম। পানী দিওঁতে খুব সাৱধানেৰে দিব যাতে বেছি পনীয়া হৈ নাযায়। এয়া মই পেষ্ট বনাই ল'লোঁ। গেছত এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱা তাতে দিলোঁ অলপ মিঠাতেল আৰু এতিয়া পিচি থোৱা পেষ্টখিনিৰে মই এটা এটাকৈ এনেকৈ পকৰি বনাই ল'ম। আৰু পকৰিখিনি মই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। মই এনেকৈ পকৰিখিনি ভাজি লৈছোঁ। গেছত পুনৰ এখন মই কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱা তাতে অকণমান দিছোঁ মিঠাতেল। মই এতিয়া এই গোটেইখিনি একেলগে ভাজি ল'ম অকণমান সময়। এইখিনি এনেকৈ 4 মিনিটমান সময় ভাজি ল'ব লাগিব। মোৰ এয়া ভাজি লোৱা হৈ গ'ল আৰু এইখিনি এতিয়া মই মিক্সিত পেষ্ট বনাই ল'ম। এয়া মই পেষ্ট বনাই ল'লোঁ। এতিয়া মই মছলাখিনি ৰেডি কৰি ল'ম আৰু মছলাৰ বাবে লৈছোঁ এচামুচ জিৰা গুড়ি, আধা চামুচ গৰম মছলা আৰু অকণমান ধনিয়া পাউডাৰ। অকণমান পানী দি গুলি লৈছোঁ। গেছত এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত তাতে দিছোঁ অকণমান মিঠাতেল আৰু তেলখিনি গৰম হোৱা তাতে মই পিচি থোৱা পেষ্টখিনি দি দিছোঁ। আমাৰ ঘৰত মছলা কম খোৱা হয় বাবে মই মছলা ইয়াতে কমকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি ব্যৱহাৰ কৰিব।
আৰু ইয়াতে এতিয়া মই ৰেডি কৰি ৰখা মছলাখিনিও দি দিছোঁ। এতিয়া দি দিম জোখ অনুসৰি হালধি আৰু নিমখ। আৰু এইখিনি মই 5 মিনিটমান সময় লৰাই ভাজি থাকিম। আপোনালোকে এনেদৰে বনাই খায়নে বাৰু জনাবচোন। আৰু যিসকলে কেতিয়াও খোৱা নাই এবাৰ ট্ৰাই কৰিবচোন। বহুত টেষ্টি হয় খাবলৈ। মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলত ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মোৰ ভাজি লোৱা প্ৰায় হৈ গৈছে আৰু এতিয়া দিম মই ইয়াতে পানী পৰিমাণটো অকণমান কমাই দিব লাগে। আৰু এতিয়া মই বনাই থোৱা পকৰীকেইটা দি দিম। এইখিনি পুনৰ মই অলপ সময়ৰ কাৰণে উতলিবলৈ দিম। মই কেইটামান কিচমিচ দি দিছোঁ, এইটো অপচনেল হয়। আৰু মোৰ এয়া ৰেচিপিটো ৰেডি হৈ গ'ল। মোৰ আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।